মুঘল এম্পায়াৰৰ এনেকুৱা এটা ষ্ট্ৰাকচাৰ যি ষ্ট্ৰাকচাৰ আজি সমগ্ৰ বিশ্বত তাজমহল বুলি জনা যায় 42 একাৰ মাটিত বাগিচাৰে ভৰা যমুনা নদীৰ কাষত অৱস্থিত এই তাজমহল বিশ্বৰ সকলো প্ৰান্তৰ পৰা তাজমহল চাবলৈ মানুহৰ আগমন ঘটে ভাৰতত 400 বছৰ পুৰণা এই তাজমহল সেই সময়ৰ সকলোতকৈ ধুনীয়া আৰু ডাঙৰ মহল আছিল আৰু এতিয়া ইয়াক 7th wonder of the world বুলিও জনা যায় বিশ্বৰ 7টা আচৰিত বস্তুৰ ভিতৰত তাজমহল আন এটা তাজমহলৰ আঁৰত আছে 20,000 লেবাৰৰ দিন ৰাতি কষ্ট এই লেবাৰ মজদুৰসকলে 22 বছৰ কপালৰ ঘাম মাটিত পেলাই এই সুন্দৰ মহলটো প্ৰস্তুত কৰি উলিয়াই দিছিল তাজমহল বনোৱাত আজিৰ তাৰিখ হিচাপে প্ৰায় $1 বিলিয়ন খৰচ কৰা হৈছিল অৰ্থাৎ প্ৰায় 7,500 কৰোৰ টকা লগোৱা হৈছিল এই মহলটো বনোৱাত বহু ডাঙৰ অভিযন্তা ইঞ্জিনিয়াৰসকলে এই অট্টালিকাটোৰ ডিজাইন দেখি আচৰিত হৈ যায় অট্টালিকাটো মেইন গেটৰ পৰা চালে বহু ডাঙৰ যেন পায় আৰু ভিতৰলৈ সোমাই গৈ থাকিলে সৰু হৈ গৈ থাকে এই ৰহস্যৰ আঁৰত কি আছে আজিলৈকে কোনো ওলাব পৰা নাই তাজমহলৰ সাইডত থকা চাৰিওটা মিনাৰ সিধা বনোৱা হোৱা নাই চাৰিওটা মিনাৰ অলপ বাহিৰৰ পিনে হেলনীয়া কৰি বনোৱা গৈছে কাৰণ যদি সিধা কৰি বনালে হয় তেতিয়া এই মিনাৰ কেইটা দূৰৰ পৰা দেখিলে ভিতৰৰ পিনে হালি থকা যেন লাগিল হয় আজি 400 বছৰ আগত মুঘলৰ মজদুৰসকলে এইবোৰ মাথা মাৰিছিল আৰু সেই সুন্দৰ অট্টালিকা নিৰ্মাণ কৰি উলাই দিছিল আৰু সেই মিনাৰকেইটা বাহিৰৰ পিনে অলপ হেলনীয়া কৰি দিয়াৰ আৰু এটা কাৰণ হ'ল ভূমিকম্পৰ সময়ত যাতে সেই মিনাৰকেইটা মেইন তাজমহলৰ অট্টালিকাটোৰ ওপৰত বাগৰি নপৰে আৰু মিনাৰকেইটা যাতে সাইডৰ পিনে বাগৰি পৰে সেইকাৰণে অলপ হেলনীয়া কৰি বনোৱা হৈছে মিনাৰকেইটা কিন্তু কিয় এই অট্টালিকাটোৰ ওপৰত এটা খুদ পৰিব দিয়া নাছিল আজি 400 বছৰ আগতে সিমেন্ট ৰোড একো নোহাকৈ কেনেকৈ বনোৱা হৈছিল এই অট্টালিকা তাজমহলৰ ওপৰত অৱস্থিত সেই ডমটো কেনেকৈ বনোৱা হৈছিল আজি 400 বছৰ আগতে কেনেকৈ সম্ভৱ হৈ উঠিছিল এই মহান সুন্দৰ অট্টালিকা 1607 চনত পাকিস্তান আৰু ভাৰতবৰ্ষত মুঘলৰ ৰাজত্ব চলিছিল সেইদিনা মুঘল চেহেনচাৰ সকলোতকৈ সৰু ল'ৰা চাহাবুদ্দিন মুঘল খুৰাম 15 বছৰ বয়সত ভৰি দিছিল আৰু তাকেই উদযাপন কৰিবলৈ আগ্ৰা ফৰ্টত এটা ডাঙৰ পাৰ্টিৰ আয়োজন কৰিছিল সেই জন্মদিনৰ দিনা মুঘলৰ সেই সৰু ল'ৰাক বহু হীৰা মতি সোণ উপহাৰ হিচাপে দিয়া হৈছিল সেই জন্মদিনৰ দিনাই মুঘল চেহেনচাই নিজৰ সৰু ল'ৰাৰ চাহাবুদ্দিন খুৰামক 15 বছৰ বয়সতে নিজৰ এজন উকিল বন্ধুৰ ছোৱালীৰ লগত বিয়া পাতি দিলে আৰু সেই ছোৱালীজনৰ নাম আছিল মুমতাজ মহল মুমতাজ আৰু চাহাবুদ্দিন খুৰামৰ প্ৰথম দেখাৰ দিনাৰ পৰাই সিহঁতৰ মাজত গভীৰ প্ৰেম আৰম্ভ হৈ গৈছিল দুইজনে দুইজনক বহুত ভাল পাইছিল তেতিয়া হয়তো এই কথা কোনোৱে ভাবা নাছিল যে এই প্ৰেম কাহিনীৰ কথা বিশ্বত সদায়ৰ কাৰণে অটুট হৈ থাকিব বিয়াৰ পিছৰ 10 বছৰ চাহাবুদ্দিন খুৰামে বহু যুদ্ধ কৰিলে আৰু সেই সকলোবোৰ যুদ্ধত সফল হৈছিল চাহাবুদ্দিন আৰু তাৰ কাৰণেই মুঘলৰ চেহেনচাই তেওঁক শাহজাহান নাম দিলে যাৰ অৰ্থ হ'ল এই দুনিয়াৰ বাদশাহ শাহজাহানৰ 6 জনী ঘনীয়েক আছিল আৰু গোটেই কেইজনী আগ্ৰা ফৰ্টত বাস কৰিছিল আৰু সেই 6 জনী ঘনীয়েকৰ ভিতৰত সকলোতকৈ বেছি মৰম কৰিছিল মুমতাজক আৰু শাহজাহানে সকলোতকৈ বেছি সময় কটাইছিল মুমতাজৰ লগত সময়বোৰ বহুত খুব সোনকালে পাৰ হৈ গৈ আছিল আৰু 1621 চনত মুঘলৰ চেহেনচাৰ মৃত্যু হ'ল আৰু তাৰ পিছত 1628 চনত মুঘলৰ চেহেনচাহ মৰাৰ 7 বছৰ পিছত শাহজাহানক মুঘলৰ চেহেনচাহ অৰ্থাৎ ৰাজা বনাই দিলে গোটেই মুঘল বাহিনী শাহজাহান ৰজা হোৱাৰ বাবেই বহুত আনন্দ পাইছিল মুঘলৰ ৰাজত্বৰ এতিয়া ইণ্ডিয়া পাকিস্তানতেই নহয় আফগানিস্তানতো ৰাজত্ব কৰিব আৰম্ভ কৰিলে মুঘল বাহিনীৰ সকলো নিৰ্ণয় শাহজাহানে অকলে লৈছিল আৰু তেওঁ সকলোতকৈ মৰমৰ ঘনীয়েক মুমতাজে কিছু আদেশ দিছিল কিন্তু কোনোৱে একো আভাসে পোৱা নাছিল যে এই সকলো আনন্দ খুব সোনকালেই তছনছ হৈ যাব গৈ আছিল মুঘলৰ ৰজা হোৱাৰ 1 বছৰ পিছতেই বহু যুদ্ধ আক্ৰমণ কৰি আৰু সেই সকলোবোৰ যুদ্ধতেই পূৰ্ণ জয়লাভ কৰে শাহজাহান কিন্তু সেই যুদ্ধৰ মাজতেই শাহজাহানলৈ আহিল এটা দুখ খবৰ শাহজাহানৰ সকলোতকৈ প্ৰিয় পত্নী মুমতাজ মহলে 4 নম্বৰ সন্তান জন্ম দিবলৈ গৈ আছিল কিন্তু সেই সময়তে মুমতাজ মহলৰ শাৰীৰিক অৱস্থা একদম বেয়া হৈ পৰিল আৰু ঢুকাই থাকিল মুমতাজ মহল আৰু এই কথা শুনি শাহজাহান দুখতে ভাগি পৰিল আৰু সেই দুখতেই ভিতৰৰ পৰা শেষ হৈ গৈছিল শাহজাহানে মুমতাজ ঢুকুৱা 8 দিনলৈকে কোনো বস্তুৱে মুখত দিয়া নাছিল একোৱে নোখোৱাকৈ আছিল প্ৰায় 8 দিন আৰু 2 বছৰলৈকে কোনো মচিকিৰ শুনা নাছিল আৰু কোনো পাৰফিউম লগোৱা নাছিল আৰু মুমতাজে মৰাৰ আগতে তেওঁৰ শেষ ইচ্ছাৰ কথা কৈ গৈছিল শাহজাহানক সেই ইচ্ছা আছিল যে তেওঁৰ কবৰ বিশ্বৰ সকলোতকৈ ধুনীয়া অট্টালিকাত থোৱা হওক আৰু সেই মুমতাজৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ শাহজাহানে সকলো ধন টকা পইচা আৰু নিজৰ গোটেই জীৱন সেই অট্টালিকা বনোৱাত লগাই দিলে
মুমতাজ ঢুকুৱা প্ৰায় 6 বছৰ মূৰত তাজমহলৰ কনষ্ট্ৰাকশ্যন কাম আৰম্ভ কৰিছিল শাহজাহানে। প্ৰায় 20,000 মজদুৰ লেবাৰ একত্ৰিত কৰা হৈছিল এই তাজমহলৰ কনষ্ট্ৰাকশ্যনৰ কামৰ কাৰণে। সেই সময়ৰ বহু ডাঙৰ ডাঙৰ এক্সপাৰ্ট মাতি পঠিয়াইছিল শাহজাহানে, যিহেতু তাজমহল যমুনা নদীৰ নিচে কাষতে বনাব লগাত পৰিছিল, কাৰণ মমতাজৰ কবৰ যমুনা নদীৰ নিচে কাষতে আছিল। যিহেতু নদীৰ কাষৰ মাটি বহু ঢিলা হয় আৰু ইয়াক পানীয়ে অটুৱাই নিয়া সম্ভাৱনা বহুত। এই সমস্যা সমাধান কৰিবলৈ মোগলৰ ইঞ্জিনিয়াৰবোৰে এই জাগাডোখৰত বহুকেইটা নাট খুন্দা আৰম্ভ কৰিলে। মজদুৰ বিলাকে এই নাটবোৰ বহু তললৈকে খান্দিলে যেতিয়ালৈকে ভাল মাটি পোৱা নাযায়। এই নাটবোৰ শিল পাথৰ আদিৰে ভৰোৱা হৈছিল আৰু তাৰে ওপৰত বহু ডাঙৰ ডাঙৰ কলম বনোৱা হৈছিল। এই কামবোৰ কৰিবলৈ মজদুৰৰ লগতে বহুকেইটা হাতীৰ প্ৰয়োজন হৈছিল। মোগলৰ ইঞ্জিনিয়াৰৰ এই ট্ৰেক কামত আহিছিল আৰু সকলোতকৈ মজবুত ফাউণ্ডেশ্যন তৈয়াৰ কৰি উলিয়াই দিছিল, তাকো সেই যমুনা নদীৰ নৰম মাটিত। এতিয়া কাম আছিল মেইন অট্টালিকাটোৰ ডিজাইনৰ কাম। শাহজাহানে তাজমহলৰ আইডিয়া নিজৰ বাপেক আৰু দাদেকৰ কবৰৰ অট্টালিকাৰ পৰা লোৱা হৈছিল। শাহজাহানৰ বাপেক, দাদেক আৰু খুৰাকৰ অট্টালিকাৰ পৰা সকলো আইডিয়া লোৱাৰ পিছত তাজমহলৰ ডিজাইন কৰা হৈছিল। তাজমহল বনোৱাৰ বাবে কৰোৰ কৰোৰ ইটাৰ প্ৰস্তুত কৰা হৈছিল। শাহজাহানে বহু টকা পইচা লগাইছিল এই অট্টালিকাৰ বাবে, কিন্তু শাহজাহানে টকাৰ পইচা একো নাভাবাকৈ এই সুন্দৰ অট্টালিকা কেনেকৈ নিৰ্মাণ কৰি ওলাই দিব পাৰি তাক গুৰুত্ব দিলে। কোৱা হয় যে তাজমহলৰ নিৰ্মাণৰ কাৰণে ইমানেই লেবাৰ লগোৱা হৈছিল যে তাৰে ওচৰৰ মানুহৰ কাৰণে খোৱা লোৱা দিগদাৰ হৈ গৈছিল। সেই এৰিয়াৰ সকলো খোৱা লোৱা শাহজাহানে সকলো মজদুৰৰ কাৰণে বুক কৰি থৈছিল। বহু বছৰ মূৰত তাজমহলৰ ষ্ট্ৰাকচাৰৰ কাম শেষ হ'ল আৰু এতিয়া ডিজাইন অৰ্থাৎ ডেকৰেশ্যনৰ কাম আৰম্ভ কৰিছিল শাহজাহানে। তাজমহলৰ ডেকৰেশ্যনৰ কাৰণে আগ্ৰাৰ পৰা প্ৰায় 400 কিলোমিটাৰ দূৰত ৰাজস্থানৰ পৰা মাৰ্বল পাথৰ লৈ অনা হৈছিল, কাৰণ ৰাজস্থানৰ মাৰ্বল পাথৰ বিশ্বৰ সকলোতকৈ ফাইনেষ্ট মাৰ্বল হিচাপে পৰিচালিত আৰু ইয়াৰ নাম হৈছিল মাকৰানা মাৰ্বল। তাজমহলে ৰাজস্থানৰ সকলো মাকৰানা মাৰ্বল বুক কৰি বহুকেইটা হাতীৰ দ্বাৰা ৰাজস্থানৰ পৰা আগ্ৰালৈ লৈ অনা হৈছিল। প্ৰায় 1000তকৈ অধিক হাতী এই কামত লগোৱা হৈছিল। তাজমহলৰ ফিনিচিঙৰ কাৰণে পেট্ৰাডোৰা ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ দ্বাৰা বহু দামী পাথৰ মাৰ্বল পথাৰত সৰু সৰুকে লগোৱা হয়। বহু সাৱধানেৰে এই কাম কৰা হয় আৰু সেই সৰু সৰু পাথৰবোৰ মাৰ্বল পাথৰত গ্লুৰে আঠা খুৱাই দিয়া হয়। তাজমহলত ব্যৱহাৰ হোৱা গ্লু অৰ্থাৎ আঠা কোনো মামুলি আঠা নহয়। বহু লেবৰেটৰী টেষ্ট কৰাৰ পিছত পোহৰলৈ আহিছে যে এই গ্লু চিৰা, লেমন জুচ আৰু চাংগে মাৰমাৰ পাউডাৰৰ দ্বাৰা নিৰ্মাণিত। আজিও এই বিশেষ গ্লুৰ দ্বাৰা তাজমহলৰ ৰিন'ভেশ্যনৰ কাম কৰা হয়। তাজমহলে দিনত 4 বাৰকৈ ৰং সলনি কৰে। সূৰ্য উদয় হোৱাৰ আগত ই কলা ৰঙৰ আৰু সূৰ্য উদয় হোৱাৰ পিছত ই লাইট য়েল্লো অৰ্থাৎ হালধীয়া আৰু গোলপীয়া ৰঙৰ হয় আৰু দিনৰ সময়ত ই একদম বগা হৈ পৰে। সূৰ্য অস্তৰ সময়ত তাজমহল সোণালী ৰঙৰ হৈ পৰে। 22 বছৰ মূৰত 1654 চনত তাজমহলৰ নিৰ্মাণ কাম শেষ হৈছিল আৰু এই অট্টালিকাৰ নাম মুমতাজ মহলৰ আধাৰত তাজমহল নাম দিয়া হৈছিল। এই নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পিছতেই 1658 চনত মোগলৰ ৰাজত্ব ভাঙি পৰিল। পৰাস্ত হল মোগল বাহিনী আৰু তেতিয়া শাহজাহানক বন্দী কৰি থৈছিল। শাহজাহানক বহু গোপন ঠাইত বন্দী কৰি থৈছিল, কিন্তু সেই শাহজাহানৰ বন্দী কৰা ৰুমত এনেকুৱা এটা ফেচিলিটি দিয়া হৈছিল যে সেই ৰুমৰ খিৰিকীৰ পৰা শাহজাহানে তাজমহল চাই থাকিব পাৰে। তেওঁক বন্দী কৰা হৈছিল আগ্ৰা ফৰ্টত। 8 বছৰ কাৰাদণ্ড খাটাৰ পিছত 74 বয়সত ঢুকাই থাকিল শাহজাহান। শাহজাহানৰ আকৌ মমতাজক লগ পোৱাৰ সময় আহি গৈছিল। তেওঁৰ কবৰ তাজমহলত মুমতাজৰ নিচেই কাষতে থোৱা হৈছিল।